friend, মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকাক স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত নৰসিংহ পাতৰ হেয়াৰ মাস্ক শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো এয়া হৈছে নৰসিংহৰ পাত নৰসিংহৰ পাত আমি সকলোৱে চিনি পাওঁ আমি এই নৰসিংহৰ পাত খাদ্য বস্তুসমূহত প্ৰয়োগ কৰো যিয়ে আমাৰ আঞ্জাসমূহ সোৱাদযুক্ত কৰি তোলে নৰসিংহৰ পাতত প্ৰটিন এমিনো এসিড ভিটামিন এ বি সি আৰু ই পোৱা যায় এই নৰসিংহৰ পাতখিনি ভালদৰে ধুই ললো আৰু এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত নৰসিংহৰ পাতখিনি গ্ৰাইণ্ড কৰি লওঁ এই নৰসিংহ পাতখিনি গ্ৰাইণ্ড কৰি হৈ গ'ল আৰু এই নৰসিংহৰ পাতখিনি এতিয়া মই চুলিত লগাম আৰু 1 ঘণ্টা সময়ৰ কাৰণে চুলিত লগাই ৰাখিম আৰু লগোৱাৰ পিছত মই এখিনি শ্যাম্পু নকৰাকৈ ধুই দিম এই হেয়াৰ মাস্কটো লগালে আপোনালোকৰ চুলি গুৰি মজবুত হ'ব চুলি হৰা চুলি ৰঙা পৰা আৰু চুলি ফটা এই সকলোবোৰ সমস্যা নাইকিয়া হ'ব এই হেয়াৰ মাস্কটো আপোনালোকে সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব এই হেয়াৰ মাস্কটো যথেষ্ট উপযোগী হয় গতিকে আপোনালোকে এবাৰ এই হেয়াৰ মাস্কটো প্ৰয়োগ কৰি চাব এয়াই হৈছে মোৰ আজিৰ ভিডিঅ' আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ